हेलो गाइस সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই উপস্থিত হৈছো হেকৰা আৰু জামলাৰ যি সংযোগী পথ সেই সংযোগী পথত আছো আৰু যেহেতু বৰ্তমান সময় বানপানীৰ আগ্ৰাসন ঘটিছে আপোনালোকে ভালকৈ জানে তো মোৰ পাছত অলৰেডি চাব পাৰিছে মোৰ পাছত কিন্তু অজস্ৰ মানুহ আছে মই আছো বৰ্তমান পকী ৰাস্তাৰ ওপৰত আৰু এই পকী ৰাস্তাৰ দুয়ো কাষে যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহলে চাব পাৰিছে পানীয়ে পানী অলৰেডি পকী ৰাস্তাৰ ওপৰেদি বাগৰি পৰিছে পানী হেয়া যদি আপোনালোকে লক্ষ্য কৰে নিশ্চয় চাব পাৰিছে মোৰ বেকগ্ৰাউণ্ডত কিমান পানী হল আসলতে বানপানী আৰু যি বৰ্তমান নেৰা নেপেৰা যি বৰষুণ পৰি আছে বৰষুণৰ ফলত আসলতে পানীৰ এক ভয়াবহ দৃশ্য আমি দেখিবলৈ পাইছো আমি আছো হেকৰা আৰু জামলাৰ মাজমজিয়াত আসলতে যেটো মাওকা পথাৰ বুলি কয় এটো সাইডত আপোনালোকে লক্ষ্য কৰিছে হলে তাৰ ফাৰ্ম এই ফাৰ্মত এনেকুৱা পানী সব গাড়ী ৰখাই আছে আসলতে গাড়ীবোৰ হিফালে যাব পৰা নাই ইফালে চাওক আপোনালোকে নাও আহিছে ইফালে কিন্তু অলৰেডি ৰাস্তা বন্ধ কৰি দিছে কাৰণ ইফালে গাড়ী যাব নোৱাৰে হেল্ল' গাইজ নিশ্চয় আপোনালোকে চাব পাৰিছে মোৰ পাছত কিন্তু নগৰবাৰ আসলতে নাওবিলাক ৰখি আছে ইফালে আপোনাৰ হেকৰা বা ধূপধৰাৰ পৰা যিবোৰ মানুহ নগৰবাৰত সোমায় তেওঁলোকে অলৰেডি বৰ্তমান এই নাৱৰে আসলতে যাবলগীয়া হৈছে বৰ্তমান ৰাস্তা অলৰেডি ব্লক হৈ গৈছে পানীৰে আপোনালোকে চাব পাৰিছে বানপানী কিমান হৈছে বৰ্তমান যদি মোৰ চাৰিওপাশে লক্ষ্য কৰে আসলতে আপোনালোকে চাব পাৰিব বানপানী কিমান আগ্ৰাসন ঘটিছে এইখন অঞ্চলত এটা আসলে বেলেগ কোনো লোকেশন নহয় কিন্তু আমাৰ অসমৰ বুকুৰে এনেকুৱা এখন লোকেশন যিখন লোকেশন আপোনালোকে হয়তো দেখিছে আগত কিন্তু এনেকুৱা পানীৰ বুকুত হয়তো আপোনালোকে চোৱা নাই হয়তো এনেকুৱা আপোনালোকে পানীৰ বুকুত হয়তো আপোনালোকে কেতিয়াও দেখা নাই এনেকুৱা এটা পৰিবেশ যত মানুহ আপোনালোকে চাওক বৰ্তমান যি গ্ৰীষ্মকালৰ যি স্কুল কলেজ যেহেতু বন্ধ আছে যাৰ কাৰণে ইমানখিনি মানুহ আপোনালোকে দেখা পাইছে সঁচাকৈ এক আনন্দময় এটা পৰিবেশ এইটো ঠাই আসলতে মই আগতো আহিছো বাট এনেকুৱা পৰিবেশ মই কেতিয়াও পোৱা নাছিলো ইফালে চাওক আমাৰ ওচৰত বা আমাৰ গাঁৱৰ মানুহ কিছুমান আহিছে এনেকুৱা পৰিস্থিতিত মানুহ আসলতে কেনেকৈ আহিছে চাওক আসলতে তেওঁলোকে বাইক ধুই আছে বা বাইক চাফা কৰি আছে যিয়ে নহওক গাইজ এক মুহূৰ্তত যাই কেনে এজন ফ্ৰেণ্ডক লগ পালোঁ হয় আৰু তেখেতক মই দুটামান কথা সুধিম আসলতে এই এৰিয়াত তেখেতে আহি কেনে তেওঁৰ মনৰ ভাৱটো কেনেকুৱা হৈছে এই বিষয়খিনি জনাৰ কাৰণে চেষ্টা কৰিম যিয়ে নহওক এজন ফ্ৰেণ্ডক নিশ্চয় আপোনালোকে গম পায় কাৰণ সৰু সুৰা দুই এটাকে ভিডিঅ' একচুৱেলি ফেচবুকত আপলোড কৰে মাজে মধ্যে দেখা পাওঁ নিশ্চয় আপোনালোকে তেওঁৰ ফেচখন চিনি পাবও পাৰে বাট মই সিমান দূৰ নাজানো হয়তো মোৰ ভিউৱাৰ্ছখিনি কিমানখিনিয়ে গম পায় বাট মই তেখেতক এটা কথাই সুধিব বিচাৰোঁ তেখেতে এনেকুৱা পানী পৰিৱেশ আগত আৰু কিমান উপভোগ কৰিছে আপুনি মই দেখা নাই আগত এনেকুৱা পানী দেখা নাই মই দেখা নাই তেখেতে কোৱা মতে কিন্তু এনেকুৱা পানী আগত তেনেকৈ দেখা পোৱা নাই বাট এইখন এৰিয়াত আজি অহাৰ পাছত সঁচাকৈ মোৰ হৃদয়খন এক শীতল হৈ গৈছে কাৰণ এনেকুৱা পৰিৱেশ ময়ো হয়তো বহুদিন হ'ল মই দেখা নাই এইখন এৰিয়াত আগতো হৈছে এনেকুৱা পানী কিন্তু হ'লেও মানে ইমানখিনি হেপিনেছ পোৱা নাছিলোঁ য'ত নেকি আজি ইমানখিনি মানুহ পাই কিনে মোৰ হৃদয়খন সঁচাকৈ এটা শীতল পৰিৱেশ হৈ গৈছে চ' তেখেতক মই আৰু এটা কথা সুধিব বিচাৰোঁ তেখেতে ক'ৰ পৰা আহিছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট ধূপধাৰা থানা পোষ্ট অফিচ হৈছে আমবাৰী গাঁৱৰ নাম হৈছে ধানবাৰী বজাৰ বুলি যিয়ে নহওক তেখেতে আচলতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু আমি যিখন এৰিয়াত আছোঁ এইখন এৰিয়া হ'ল আচলতে কামৰূপ ডিষ্ট্ৰিক্ট এইখন এৰিয়া আচলতে মাওগা বা যি ফাৰ্ম আচলতে মন্দিৰে ফাৰ্ম বুলি যিখন কয় সেইখন এৰিয়াত এইখন যদি আপোনালোকে লক্ষ্য কৰে চাব পাৰিছে কিন্তু আমি পকী ৰাস্তাৰ ওপৰত আছোঁ এই পকী ৰাস্তাখন এক আঁঠু পানী অলৰেডি হৈ গৈছে এয়া হ'ল আপোনালোকৰ হেকৰা আৰু নগৰবাৰা সংযোগী ঘাইপথ আৰু এই ঘাইপথত বৰ্তমান সময়ত এক আঁঠু নহয় কেতিয়াবা কোনোবা জায়গাত আসলতে এক কোমৰ বা এক কঁকাল পৰ্যন্ত হৈ গৈছে পানী যাৰ কাৰণে আপোনালোকে চাওক বেকগ্ৰাউণ্ডত আপোনালোকে লক্ষ্য কৰিব পাৰিছে সেইটো এৰিয়াত অলৰেডি নাও কিন্তু বৰ্তমান চলি আছে কাৰণ সেই এৰিয়াৰ পৰা নাও আপোনালোকৰ নগৰবাৰাত যায় আৰু নগৰবাৰাৰ পৰা হেকৰাত আহে বৰ্তমান এই যি নগৰবাৰা আৰু হেকৰাৰ মাজৰ যি ঘাইপথ আছিলে এই ঘাইপথ অলৰেডি বন্ধ হৈ গৈছে এই ঘাইপথ অলৰেডি ব্লক হৈ গৈছে পানীৰ কাৰণে আৰু যিটো কাৰণে তেওঁলোকে বৰ্তমান সময়ত নাও ব্যৱহাৰ কৰিবলগীয়া হৈছে ইফালে যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে চাব পাৰিব মই আপোনালোকক সেইখিনি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ এইটো চাইড চাওক মানুহে বৰ্তমান সময় কিন্তু গাড়ী ইয়াতে ৰাস্তাত চাফা কৰি আছে বা পানীৰে ধুই আছে গাড়ী যিয়ে নহওক গাইজ যিহেতু বৰষুণ আহিল এতিয়া আমি আৰু এইখন এৰিয়াত থাকিব নোৱাৰিম কাৰণ এতিয়া তেনেকুৱা ঘৰ নাই তেনেকুৱা পানীৰ পৰা বা বৰষুণৰ পৰা আমি ছেফ হ'বলগীয়া তেনেকুৱা এখন ঠাই নাই যাৰ কাৰণে আমি ঘৰত যাবলৈ ওলাইছোঁ এতিয়া আমি আপোনালোকক সেইখিনি দৃশ্য দেখাম য'ত নেকি আসলতে গাড়ী পাৰ্কিং কৰিছে য'ত নেকি আসলতে নাও ৰখাইছে মানুহ যেনেকৈ হয়তো আপ ডাউন কৰি আছে সেইখিনি দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ৱেলকাম টু চেনেল মাই ৱেলকাম টু মাই চেনেল
আপোনালোকে চাওক মোৰ পাছত কিমান মানুহ আচলতে অজস্ৰ মানুহ আহিছে আৰু ৰাস্তাত চাওক মেটেকা বা টাগৈ বুলি যি কওঁ সেই টাগৈ উঠাই কেনে মানুহে মাছ মাৰি আছে এনেকুৱা এটা পৰিৱেশ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ফুটেজ সময়ত আমি সেই ক্ৰিয়েট কৰিব পাৰোঁ সদায় আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ ল'ব পৰা নাই আচলতে সেইখন এৰিয়াত যাব পৰা নাই আগত যেনেকৈ হয়তো নগৰবেৰাৰ পৰা আপোনালোকে হেক্টৰ ধূপধাৰাত যাতায়াত কৰিছিল সেইটো তেওঁলোকে কৰিব পৰা নাই বৰ্তমান সময়ত এই পৰিস্থিতিখিনি লক্ষ্য কৰক কেনেকুৱা মানুহৰ পৰিস্থিতি হ'ব পাৰে যিয়ে নহওক বৰষুণৰ কবলত পৰি আচলতে আমি বেছি সময় থাকিব নোৱাৰিলোঁ তাতে আমি বেছি টাইম স্পেণ্ড কৰিব নোৱাৰিলোঁ এতিয়া চাওক কেনেকুৱা পানীৰ মাজত আচলতে আমি ভিডিঅ' শ্বুট কৰি আছোঁ সেয়া আপোনালোকে লক্ষ্য কৰিছে অলৰেডি কিন্তু মই জিকি গৈছোঁ বৰষুণত তথাপি কিন্তু ভিডিঅ' বনোৱা বাদ দিয়া নাই আপোনালোকে এটা বস্তু লক্ষ্য কৰক তথাপি কিন্তু ভিডিঅ' বনোৱা বাদ দিয়া নাই